নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ এই মিষ্টাৰ পংগ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ বিশেষকৈ সেইসকল প্ৰাৰ্থীৰ বাবে যিসকলে LP UP আৰু হাইস্কুল হায়াৰ ছেকেণ্ডেৰীত তেওঁলোকে টেট উত্তীৰ্ণ হৈ আছে আৰু লগতে যিসকলে BEd আৰু DLEd তেওঁলোকে উত্তীৰ্ণ হৈ টেট পৰীক্ষাৰ বাবে তেওঁলোকে বাট চাই আছে তেওঁলোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, কি আছে সবিশেষ আপোনালোকে জানিব পাৰিব। আহক তেনেহ'লে দেৰি নকৰোঁ, আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভণিতে ক'ব বিচাৰিছোঁ যে যিহেতু আমাৰ অসমত LP UP আৰু হাইস্কুল হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ত শিক্ষকৰ অভাৱ আছে আৰু সেই অভাৱৰ বিষয়টো আমাৰ সদনত যিহেতু উল্লেখ কৰা হৈছিলে আৰু সদনত ইতিমধ্যে আলোচনা হৈ গৈছে আৰু আলোচনা অন্তৰালত শিক্ষামন্ত্ৰী অনুজ পেগু ডাঙৰীয়া তেওঁ মন্তব্য কৰিছিলে যে যি শিক্ষক সেই শিক্ষকৰ সমস্যা তেওঁলোকে সমাধান কৰিব আৰু সেই শিক্ষকৰ অভাৱ দূৰ কৰিবৰ বাবে ইতিমধ্যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে সেই টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে তেওঁলোকে বিজ্ঞাপন প্ৰকাশ কৰি তেওঁলোকে নিযুক্তিৰ ব্যৱস্থা কৰিব আৰু এই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে এটা আইনী প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকে কৰিব। সেয়েহে ইয়াত কোনো ধৰণৰ বাধা নাহে আৰু এই নিযুক্তি প্ৰক্ৰিয়া এটা সময়ৰ ভিতৰত তেওঁলোকে সমাধান কৰিব। আৰু ইয়াৰ পিছতে আমি এটা কথা উল্লেখ কৰিব লাগিব যে যিসকল BEd আৰু DLEd তেওঁলোকে উত্তীৰ্ণ হৈ আছে, তেওঁলোকে টেট পৰীক্ষাৰ বাবে বাট চাই আছে, তেওঁলোকে যথেষ্ট তেওঁলোকে চিন্তাত আছে যে টেট পৰীক্ষা অনুষ্ঠিত নহ'ব নেকি বা টেট পৰীক্ষা কেতিয়াকৈ হ'ব, এই বিষয়ক লৈ তেওঁলোকে বিভিন্নজনে তেওঁলোকে প্ৰশ্ন সময়ে সময়ে তেওঁলোকে কৰি অহা দেখা পাইছোঁ আৰু বহুজনে মোক ফোন কৰি সুধিছে যে কেতিয়াকৈ টেট পৰীক্ষা অনুষ্ঠিত হ'ব, কিবা খবৰ পায় নেকি। সেয়েহে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া একো কাৰণ নাই। এই 2022 বৰ্ষ শেষ হ'বলৈ প্ৰায় 3-4 দিন বাকী আছে, তাৰপিছতে নতুন বছৰ আৰম্ভণি হ'ব আৰু নতুন বছৰ আৰম্ভণি হোৱাৰ লগে লগে যি নতুন শিক্ষানীতি সেই নতুন শিক্ষানীতি কাৰ্যকৰী হ'ব আৰু সেই বিষয়ক লৈ অসম চৰকাৰ ইতিমধ্যে সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকে জনাইছে আৰু তেওঁলোকে সাজু হৈ উঠিছে যে নতুন বৰ্ষৰ পৰা শিক্ষানীতিৰ মতে তেওঁলোকে কামসমূহ কৰিব আৰু শিক্ষানীতিৰ যিহেতু মাতৃভাষাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে, সেয়েহে মাতৃভাষাৰ শিক্ষকৰ যথেষ্ট প্ৰয়োজন আছে আৰু সেই মাতৃভাষাৰ শিক্ষকৰ বাবে তেওঁলোকে টেট পৰীক্ষা অনুষ্ঠিত কৰিব আৰু লগতে যি LP UP আৰু হাইস্কুল হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ত যিমান পৰিমাণৰ শিক্ষক প্ৰয়োজন হ'ব নতুন শিক্ষানীতিৰ মতে সেই শিক্ষকৰ প্ৰয়োজন হোৱা হেতুকে তেওঁলোকে টেট পৰীক্ষা অনুষ্ঠিত কৰিব। টেট পৰীক্ষা অনুষ্ঠিত কৰি তেওঁলোকে নতুন নিযুক্তি তেওঁলোকে আৰম্ভ কৰিব আৰু সেয়েহে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। নতুন বৰ্ষ অহাৰ লগে লগে আপোনালোকে নিশ্চয় ভাল খবৰ লাভ কৰিব। কোনো ধৰণৰ চিন্তা নকৰি অযথা আপোনালোকে সময় নষ্ট নকৰিব। আপোনালোকে অযথা সময় নষ্ট কৰি আপোনালোকৰ যি ভৱিষ্যত সেই ভৱিষ্যত অন্ধকাৰ নকৰিব আৰু আপোনালোকে বিশ্বাস ৰাখক যে 2023 বৰ্ষত আপোনালোকৰ বাবে ভাল খবৰ আহিব, টেট পৰীক্ষা অনুষ্ঠিত হ'ব। তাৰ বাবে আপোনালোকে যিমান পাৰে এতিয়াৰ পৰা আপোনালোকে নিজৰ অধ্যয়ন আপোনালোকে বজাই ৰাখক, ভালকৈ অধ্যয়ন কৰক, নিশ্চয় খবৰ আহিব। আপোনালোকে টেট পৰীক্ষাত বহি আপোনালোকে এজন শিক্ষক হোৱাৰ যি সুযোগ সেই সুযোগ আপোনালোকে লাভ কৰিব। আৰু লগতে এটা কথা উল্লেখ কৰিব লাগিব যে যি হাইস্কুলত নন গেছ আৰু গেছৰ যিটো বিতৰ্ক বিষয় আছিলে সেই বিষয়টো সমাধান কৰিবৰ বাবে ইতিমধ্যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। খুব সোনকালে তেওঁলোকে বিজ্ঞাপন প্ৰকাশ কৰি এই গেছ নন গেছৰ যিটো বিতৰ্কৰ বিষয় সেই বিতৰ্কৰ বিষয়টো সমাধান কৰিব আৰু লগতে যি শিক্ষকৰ অভাৱ সেই শিক্ষকৰ অভাৱ দূৰ কৰিব। এইটো যথেষ্ট সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব আৰু আপোনালোকে নিশ্চিন্ত থাকক, খুব সোনকালে নিযুক্তি প্ৰক্ৰিয়া হ'ব আৰু নিযুক্তি প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতে নতুন শিক্ষানীতিৰ মতে পুনৰ আকৌ টেট পৰীক্ষা অনুষ্ঠিত কৰি আকৌ পুনৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থা কৰিব। ইমানে আছিলে ভিডিঅ'টো। যদি চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু যিসকলে নতুনকৈ চেনেলটো চাই আছে প্লিজ তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় আই অসম।